গুড মৰ্ণিং গাইজ ভাবিলোঁ যে ধানখিনি ওপনে জাষ্ট মাৰি উঠিলোঁ আৰু দেখিছেনে বতৰ কেনেকুৱা কৰিছে মানে একো ধৰিব নোৱাৰে বতৰৰ মহিমা ভাবিছোঁ ঠেলাতে ঘৰলৈ গ'লে যাওঁ ধানখিনি আৰু ঠেলা ধানখিনি নিব ধৰিছোঁ সেই তাতে ঠেলা মানে বাগৰি পৰিলোঁ মানে বেলেগ ঠেলা লৈ আহি ঘৰলৈ ধানখিনি লৈ গ'লোঁ আৰু এইখন ঠেলাটো নচলে সেইকাৰণে আৰু বেলেগ চাকা লৈ আহিছিলোঁ চাকাযোৰ আনি মানে একো কামতে নিদিলে সেইখনকে অলপমান চিধা কৰি ঘৰলৈকে লৈ গ'লোঁ আজি মানে আমাৰ গাঁৱত বিহু আছে আৰু বিহু চাব যাবলৈ বিহু নহয় আমি খেল চাবলৈ যাওঁ আৰু আজি মানে আমাৰ বিহুত সকলোৱে আহি ভিডিঅ' বনাবলৈ কৈছিলে কিন্তু গাইজ মোৰ বছৰ গমে পাইছে কেনেকুৱা চলি আছে আৰু ইয়াত খেল চলি আছে দেখিলোঁ আৰু যেতিয়া খেলো আৰম্ভ হৈ গ'ল দেখিছোঁনে আৰু কিমান মানুহ হৈছে এয়াই আমাৰ দিনৰ বিহুৰ পৰিৱেশ আৰু ইয়াৰ পৰা খেল আৰম্ভ হৈ গৈছে সকলো দলটোৱে মানে ফাৰ্ষ্ট পুৰস্কাৰ জিকিলে মানে গোটেইটো দেখুৱাব নোৱাৰিলোঁ গোটেই দুখালি বহুত লম্বা হৈ যাব আৰু ভেকচিনৰ আৰম্ভ হ'লে এইফালে দৰা কইনা ই আৰু একফালে আৰ্মি আৰু একফালে খেতিয়ক আৰু ইহঁতে মানে পেহেলগামত হৈ যোৱা ঘটনাটো অলপ দেখুৱালে মানে ভুলে যি হত্যা কৰিছিলে আৰু এইবাৰ পুলিচো আহি ওলালে আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিছে লাইক কৰিব আৰু খুব আহি আছে এইটো হ'ল আজিলৈ বাই।